हेलो फ्रेंड्स की खबर आशा करूँ আপোনালোকৰ সকলোৰে ভাল চাগে আজি আমাৰ এফালে ইমান বৰষুণ দিছে দেখিছেনে আপোনালোকৰ পিনে বৰষুণ দিছেনে বাৰু আপোনালোকে আজি বতৰটো বহুত ডাৱৰীয়া হৈছে এয়া চকচোন দেখিবলৈ বহুত ধুনীয়া হেউজিয়া হৈ আছে এয়া দেখিছে নহয় এয়া আমাৰ এইখিনি ওচৰতে আছে দিহিং বাগানখন দেখিবলৈ বহুত ধুনীয়া হেউজিয়া হৈ আছে চকচোন এয়া এই ডাৱৰীয়া পাতত মই আপোনালোকলৈ আগবঢ়াইছো এটা ৰেচিপি বুলি নহয় সাধাৰণতে ইনে ডাৱৰীয়া পাতত খাবলৈ ভাল লাগে এয়া মই লৈছো অলপমান আলু বইল কৰি আলুখিনি অলপ বইল কৰাৰ পাছত ইয়াতে মই দি দিলো গুৰি কৰাৰ পাছত ইয়াতে পিয়াজ আৰু দি দিব জলকীয়া দিলো আদা কুটি লোৱা সৰু সৰুকৈ আৰু ইয়াতে অলপমান মই মুড়ি এড কৰি দিছো এইখিনি অকমান ভালদৰে মিক্স কৰি ল'ব আৰু তাৰ পাছত ইয়াতে এড কৰি মই টমেটো জেল দি দিছো খাবলৈ বহুত টেষ্টি লাগে আপোনালোকেও দিব আপোনালোকে এনেদৰে খায়ে চাগে সাধাৰণতে আৰু ইয়াতে অলপমান মছলা এড কৰি দিম ইয়াতে মই অলপ ধনিয়া গুৰি দিছো আৰু এপিনে মই দিম আপোনাৰ ৰেড চিলি দিম এপিনে মই জালুকৰ গুৰি অকমান দিম তাৰপিছত ইয়াতে আৰু অকমান মছলা এড কৰি দিছো আৰু আপোনালোকে নিজৰ পছন্দ মতে দিব আৰু জলকীয়া বেছি খাব বিচাৰিলে বেছিকৈ দিব মই অলপ কমকৈ দিছো এয়া দেখিছে আৰু ইয়াতে মই অলপমান বাটাৰ ইনি এড কৰি দিছো আৰু খাবলৈ ইনি টেষ্ট এটা আহে আপোনালোকে দিবও পাৰে নিদিবও পাৰে বাৰু এয়া দেখিছে যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব ইয়াতে অলপমান মই কলা নিমখ এড কৰি দিছোঁ মই বটলটোতে থৈ দিছোঁ কলা নিমখটো এয়া দেখিছে এতিয়া মই এনেদৰে এখন ঢাকোন মাৰি লৈছোঁ এনেকৈ তাৰপিছত এইখিনি মই ভালদৰে জোকাৰি মিক্স কৰি দিম আপোনালোকে সাধাৰণতে বজাৰত এনেদৰে খায়েই এইটো আলু আৰু মুড়ি জালটো এয়া দেখিলে এইখিনি মই ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু ইয়াৰ ওপৰতে মই অলপমান এতিয়া চানা দি দিছোঁ খাবলৈ ভাল লাগে চানা দিলে আপোনালোকেও দিব এয়া দেখিলে এয়া মোৰ আলু মুড়ি ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে ট্ৰাই কৰিব ভিডিঅ'টো চোৱাৰ বাবে থাকিল ধন্যবাদ।